আপোনাৰ নামটো কি? আবুল হাছিন। আপোনাৰ ঘৰ ক'ত? কাৱৈমাৰী। কাৱৈমাৰী কোন জেগা এইটো? এইটো চামৰি সমষ্টি। গাঁওখনৰ কাৱৈমাৰী। কাৱৈমাৰী। আপোনালোকৰ গছত আম গছ নে কি গছ এজোপা? আম গছ কয়। তাত কি ওলাইছে? এইটো কি ওলাইছে আমিতো ক'ব নোৱাৰোঁ নহয়। আমাৰ ৰাইজে বস্তুটো চাইছে আহি। আপোনালোকেও আহিছে। কিমান দিন হ'ল ওলোৱা? আজি 4 মাহ হৈছে। ধোঁৱাটো আজি 7 দিন হৈছে বোলে। ধোঁৱা ওলাই আছে ন? মানে এসপ্তাহ মানৰ পৰা ধোঁৱা ওলাই আছে, কিন্তু বস্তুটো ওলোৱা 1 মাহ মান 4 মাহ মান 4 মাহ মান হৈছে। এইটো কি বস্তু আপোনালোকে ধৰিব পৰা নাই নেকি? ধৰিব পৰা নাই। বৰষুণ দিলে ওলাই থাকে নে ধোঁৱাটো? সদায় ওলাই থাকে। বৰষুণতো ওলাই থাকে। আজি বৰষুণ দিছে, এইটো দিনত ওলাই আছে গোটেই দিনেই ওলাই আছে। আৰু বস্তুটো দেখাত ধোঁৱা টাইপ নেকি অলপ দেখিবলৈ? সেইটো বস্তুটো আমিতো হাতৰ দ্বাৰা নাই। আগে পিছে দেখাটো পোৱা নাই এইবিলাক বস্তু? এইটো দেখা নাই নহয়। আৰু ডাঙৰ মানুহ আহিছে সিহঁতৰ দেখা নাই, বুঢ়া মানুহ আহিছে সিহঁতৰ দেখা নাই নহয়। তেতিয়া আমি ক'ব নোৱাৰোঁ কি বস্তুটো। আম গছত ওলাইছে ন? আম গছত ওলাইছে। 4 মাহ হৈছে।